Praise the Lord. নমস্কাৰ ভিডিঅ'টি আৰম্ভ নকৰাৰ আগতে মিছিং খ্ৰীষ্টানৰ চেনেলৰ প্ৰতিজন শ্ৰোতাক এক জৰুৰী বাৰ্তা দিব বিচাৰিছোঁ যে যেহেতু চেনেলটিৰ নাম মিছিং খ্ৰীষ্টান আও তথাপি ইয়াত মিছিং আৰু অসমীয়া দুইটা ভাষাতে ঈশ্বৰৰ বাক্য প্ৰচাৰিত হ'ব। ইয়াৰ আগৰবিলাক ভিডিঅ'ত প্ৰায় মিছিং ভাষাত প্ৰচাৰ হৈছিল যদিও সম্প্ৰতি পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলোৱে মহান ঈশ্বৰৰ উপবাৰ্তা গুড নিউজ শুনিবলৈ পায় সেইবাবে বেছিভাগ এতিয়াৰ পৰা অসমীয়া ভাষাতে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা হ'ব। উচ্চাৰণ সিমান সঠিক নহ'ব পাৰে, তাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ যাতে যেন মাৰ্জনা কৰে। যি নহওক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ এই টপিকত চিন্তাৰ বিষয়ে চমুকৈ পবিত্ৰ বাইবেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ। হয়, মানুহৰ জীৱনত প্ৰত্যেকৰ লগত বিভিন্ন ধৰণৰ চিন্তা আছে। চিন্তা কৰাৰ বহুতো সমস্যা বা কাৰণ থাকিব পাৰে, যেনে শাৰীৰিক সমস্যা, আত্মিক সমস্যা, টকা পইচাৰ সমস্যা, ঘৰুৱা সমস্যা, পাৰিবাৰিক সমস্যা, জীৱিকাৰ সমস্যা আদি অনেক ধৰণৰ সমস্যা হ'ব পাৰে। হয়তো তাৰে ভিতৰত আপোনাৰ জীৱনতো কোনো এটা বা তাতোধিক সমস্যাৰ সন্মুখীন হৈ বহুত চিন্তাত পৰি আছে চাগে। এনেকুৱা সমস্যা যাক আনৰ আগত খুলি ক'ব নোৱাৰে বা ক'লেও কোনো লাভালাভ নহয়। আপুনি হয়তো কেউফালে নিৰুপায় হৈ আছে। এনেধৰণৰ বিভিন্ন সমস্যা বা চিন্তাৰে জৰ্জৰিত লোকৰ বাবে আজি মই এক শুভবাৰ্তা অৰ্থাৎ গুড নিউজ জনাব বিচাৰিছোঁ, যাক অলপ মনোযোগেৰে শুনিলে নিশ্চয় উপকাৰ পাব। পবিত্ৰ বাইবেল 1 পিতৰ 5:7 তোমালোকৰ সকলো চিন্তাৰ ভাৰ মোৰ ওপৰত পেলাই দিয়া, কিয়নো মই তোমালোকৰ কাৰণে চিন্তা কৰোঁ। আৰু এবাৰ পঢ়িছোঁ, তোমালোকৰ সকলো চিন্তাৰ ভাৰ মোৰ ওপৰত পেলাই দিয়া, কিয়নো মই তোমালোকৰ কাৰণে চিন্তা কৰোঁ। ইয়াত কৈছে যে আপোনাৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত অৰ্থাৎ ঈশ্বৰৰ ওপৰত পেলাই দিবলৈ কৈছে। আৰু কৈছে যে কিয়নো মই তোমালোকৰ কাৰণে চিন্তা কৰোঁ অৰ্থাৎ ঈশ্বৰে আমাৰ কাৰণে চিন্তা কৰে। এনেকুৱা কোন পিতৃ মাতৃ আছে যে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা নকৰিব বা পোহপাল নিদিব? সকলো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কাৰণে অধিক যত্ন লয় আৰু সদায় সুখত ৰাখিব বিচাৰে। ঠিক তেনেদৰে ঈশ্বৰেও আমাৰ সকলোৰ কাৰণে চিন্তা কৰে, কাৰণ আমি সকলোৱে ঈশ্বৰৰ সৃষ্টি হয়। আমি কাকো সদায় দুখ কষ্টৰ মাজত থকাটো ঈশ্বৰে নিবিচাৰে। কোনো এজনকে নষ্ট হোৱাটো নিবিচাৰে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। যোহন 3:16 এইদৰে কৈছে। সেইকাৰণে মতি 11:27 যীশুৱে আকৌ কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। ইয়াত যীশুৱে স্পষ্টকৈ কৈছে যে আমাক জিৰণি দিব, কাৰণ সঁচাকৈ আমাৰ জীৱনকালত বহুতৰে কোনো জিৰণি নাই। আমাৰ মাজতে কিছুমান লোকৰ গোটেই জীৱন জুৰি অৰ্থাৎ আজীৱন শাৰীৰিক কষ্টৰ লগতে মানসিক কষ্টও যথেষ্ট পৰিমাণে দেখা যায়। দিনত শাৰীৰিক কষ্ট আৰু ৰাতিত বিভিন্ন ধৰণৰ মানসিক কষ্টৰে জৰ্জৰিত হয়। এনেকৈয়ে কিছুমানৰ দিনবিলাক পাৰ হৈ গৈছে। কিন্তু যীশুৱে আপোনাক মৰমৰ মাতেৰে, শান্তিৰ মাতেৰে মাতি আছে আৰু কৈছে, মই তোমাক জিৰণি দিম। আৰু ফিলিপিয়া 4:6 তোমালোকে একোতে চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। ইয়াত আকৌ আমাক কৈছে যে আমি একোতে চিন্তা কৰিব নালাগে। আমাৰ যি যি সমস্যা আছে সেই সকলোখিনিৰ বিষয়ে ধন্যবাদযুক্ত প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰক জনাই দিব লাগে। যেনেকৈ সন্তানে নিজৰ সমস্যা বা প্ৰয়োজনৰ বিষয়ে মা দেউতাৰ আগত জনোৱা হয়, তেনেকৈ আমিও ঈশ্বৰৰ আগত নিবেদন কৰিব লাগে।
তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, এয়ে যীশুখ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব। আমেন। 4 অধ্যায় 7 পদ। মতি 6 অধ্যায় 26-27 পদত যীশুৱে আকৌ কৈছে, এই হেতুকে মই তোমালোকক কওঁ, কি ভোজন কৰিম বা কি পান কৰিম, সেই বুলি প্ৰাণৰ নিমিত্তে নাইবা কি পিন্ধিম, সেই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয়নে? আকাশৰ চৰাইবোৰলৈ চোৱা, সেইবোৰ নভয়, নাদায় আৰু মেৰতো নচপায়, তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱানে? আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? আৰু বস্ত্ৰলৈ বা কিয় চিন্তা কৰা? পথাৰৰ কণাৰী ফুল কেনেকৈ ভাৰে, তাক ভাবি চোৱা। সেইবোৰ শ্ৰম নকৰে, সূতাও নাকাটে। আৰু 31 আৰু 32 পদত কৈছে, সেই হেতুকে কি কাম, কি পান কৰিম বা কি পিন্ধিম, সেই বুলি চিন্তা নকৰিবা। এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন আছে, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে সেই সকলো তোমালোকক দিয়া হ'ব। আমেন। ইয়াতে আমাক সুন্দৰকৈ আৰু স্পষ্টকৈ কৈছে যে আমি প্ৰথমে তেওঁক অৰ্থাৎ ঈশ্বৰক জানিব লাগে, তেওঁৰ ইচ্ছাটোক আৰু অভিপ্ৰায়ক আমি জানিব লাগে। তাৰ পাছতে ঈশ্বৰে আমাক সকলো যুগুত কৰি দিব। আমাৰ যি সমস্যা আছে তেওঁ সমাধান কৰি দিব, আৰু কোনেও কৰিব নোৱাৰাটোকো ঈশ্বৰে কৰি দিব। কাৰণ ঈশ্বৰৰ কাৰণে নোৱাৰা কাম বা অসম্ভৱ বোলা একো নাই বুলি মতি 19 অধ্যায় 26 পদত কৈছে। ঈশ্বৰে আমাক সৃষ্টি কৰিছে, তেওঁ আমাক জীৱন আৰু আত্মা দিছে। তেওঁতেই আমি সৃষ্ট হ'লো, আমি তেওঁতেই জীয়াই আছো। ঈশ্বৰে আমাক সৃষ্টি কৰি কেতিয়াও দুখ কষ্টৰ মাজত থকাটো আৰু তাৰোপৰি অগ্নিৰ সৰোবৰ অনন্ত নৰকত যোৱাটো নিবিচাৰে। ঈশ্বৰে যদি আমাক সৃষ্টি কৰিছে, তেন্তে আমাৰ কাৰণে সংকল্পও নিশ্চয় ৰাখিছে। আমাক সৃষ্টি কৰাৰ উদ্দেশ্য আছে। কাৰণ যিৰিমিয়া 29 অধ্যায় 11 পদত ঈশ্বৰে স্পষ্টকৈ কৈছে যে, কাৰণ জিহুৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সংকল্প ময়ে জানো, তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ। এয়ে মংগলৰ সংকল্প, অমংগল নহয়। আমেন। ইয়াৰ পৰা আমি গম পাইছোঁ যে ঈশ্বৰে আমাৰ কাৰণে বিশেষ সংকল্প অৰ্থাৎ আঁচনি ৰাখি দিছে। আহক আমি ঈশ্বৰে ৰাখি থোৱা সেই সংকল্পটো জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁৰ ইচ্ছা আৰু সত্যটো জানি জীৱনৰ মুক্তি আৰু পৰিত্ৰাণৰ কাষলৈ চাপি যাওঁ। আহক। আমেন।